দীপাৱলীৰ বতৰৰ পৰিৱেশটো ভাবিলোঁ অলপ দেখুৱাই দিওঁ। দেখিছে পুৰা সেমেকাই তুলিছে, ঠাণ্ডাৰ অনুভৱ প্ৰায় হৈছেই। এনেকুৱা বৰষুণ দেখিছেনে দীপাৱলীৰ দিনত? আগতে কেতিয়াও দেখা নাছিলোঁ, এইবাৰে প্ৰথম দীপাৱলীৰ দিনতো বৰষুণ। দীপাৱলী বুলি আনন্দটো মানে নোহোৱাই কৰি পেলাইছে বৰষুণ যাকে। হাই ফ্ৰেণ্ডছ, কি খবৰ? মোৰ খবৰ ভালে। আজি আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বৰষুণৰ বতৰ, তাহিলে হাৱাও আহিছে, সেইকাৰণে বাচ্চাবোৰৰ চুৱেটাৰ টুপি লগাই দিছোঁ। আজি মই মোৰ ব্লগটোত নতুন কিবা কিবি দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু মোৰ ব্লগটোত যোনে যোনে নতুনকৈ আহিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ চাই থাকিব, মই দেখুৱাই আছোঁ আপোনালোকক। আজি দীপাৱলী বুলি অলপ ভিডিঅ' বনাবলৈ ওলাইছিলোঁ, কিন্তু কি কৰিব, বৰষুণে বৰষুণ। ভাবিলোঁ এবাৰ ভিতৰতে আৰু ড্ৰেছিংটো কৰি চাওঁ, কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। মোৰ লেহেংগা, ভাবিলোঁ এবাৰ লেহেংগাতে দেখুৱাওঁ। দীপাৱলী বুলি ঘৰতে বনাইছে মোৰ ভণ্টিয়ে এখন গিলাচৰ ভিতৰত পানী দি চাকি। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আমি পুৰা নাইটিতে আৰু লাইছো আৰু কি কৰিব বাৰিশ কি বলো হ্যাপি দীপাৱলী। ये रहा खाली भुजिया देखो जो एबार আপোনালোকে চাই থাকিবচোন। এয়া পূজা চলি আছে, আমি বাহিৰৰ পৰা এনেকুৱাকৈ চাই আহিছোঁ। ভিতৰত যাব নোৱাৰি, আমাৰ মানে আইতাক ঢুকোৱাৰ বাবে ছমাহ হোৱাই নাই, সেইকাৰণে। আমি পূজাত আহি পূজাৰ প্ৰসাদ সোনা আৰু মই পূজাত আহি গ'লোঁ। এয়া কি দিছে সোনা খাবৰ কাৰণে? এয়া ক্ষীৰ, পায়স আৰু খিচাৰী। চনাক বেলুন লাগে, এটা বেলুন দিলোঁ। গাঁৱৰে ল'ৰাকেইটাই দোকান দিছে, সিহঁতে কৈছে কিবা লোৱা কিবা লোৱা, ফুলজাৰীয়া পেকেটটো দিলে, লৈ ল'লোঁ। তাৰপিছত এইবাৰ আমি যাম মিঠাইৰ দোকানলৈ, মিঠাই ল'বলৈ। মোৰ তাতে ভাল হৈছে ফটোখন চাওঁ। আমি আৰু ঘৰৰ ভিতৰতে এনেকুৱাকৈ দীপাৱলী উদযাপন কৰিছোঁ। বাহিৰত বৰষুণ যে কি কৰিব আৰু মোৰ বোমা মাৰিবলৈ ভয় লাগে, সেইকাৰণে ফুলজাউৰিয়ে। ফ্ৰেণ্ডছ, কেনেকুৱা লাগিছে মোক জনাবচোন। এইযোৰে এনেকৈ আজি মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আপোনালোকে যোনে যোনে চাই আছে মোক কেনেকুৱা লাগিছে, আপোনালোকে কালী পূজা চাইছেনে, দীপাৱলী পালন কৰিছেনে, কমেণ্ট কৰি জনাই